নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। তো কাৰেণ্ট এফেয়াৰ 500টা প্ৰশ্ন উত্তৰৰ আজি 6 নম্বৰ খণ্ডটো লৈ আহিছোঁ আৰু এইকেইটা প্ৰশ্নৰ উত্তৰ যোৱা 8 মাহৰ ভিতৰত হৈ যোৱা ঘটনা পৰিঘটনাৰ ওপৰত ভিত্তি কৰি অনা হৈছে। তাৰ উপৰি 2017 চনৰো কিছুমান ইম্পৰ্টেণ্ট পইণ্ট মই লৈ আহিছোঁ ইয়াতে। APSC, এছাম ষ্টেট ইলেক্ট্ৰিচিটি বোৰ্ড, ৰেলৱে, অসম পুলিচ, যিকোনো এক্সামৰ কাৰণে আপোনালোকে এই প্ৰশ্ন উত্তৰকেইটা এবাৰ চাই যাব পাৰে। তো আহক আমি ছেশ্যনটো আৰম্ভ কৰোঁ। তো ইয়াতে মই PDF ফাইলো দিছোঁ আপোনালোকক, ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে সেইটো ডাউনলোড কৰি ল'ব। 1 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ ভাৰতবৰ্ষৰ বৰ্তমান মুখ্য নিৰ্বাচনী আয়ুক্ত কোন? তেওঁ হৈছে ওম প্ৰকাশ ৰাৱত আৰু এওঁ 22 নম্বৰজন চিফ ইলেকশ্যন কমিশ্যনাৰ, যিটো কোৱা হৈছে মুখ্য নিৰ্বাচনী আয়ুক্ত। আৰু ইয়াৰ আগৰজন কোন আছিলে? ইয়াৰ আগৰজন আছিলে আচল কুমাৰ জ্যোতি। আৰু ইয়াৰ আগৰ খণ্ডটোত মই কৈছোঁ যে আমাৰ প্ৰথম ভাৰতবৰ্ষৰ স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত অৰ্থাৎ চিফ ইলেকশ্যন কমিশ্যনাৰ হৈছে কোন আছিলে? সুকুমাৰ সেন। আৰু এই যিটো চিফ ইলেকশ্যনাৰ কমিশ্যনাৰ আছে আমাৰ ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলত উল্লেখ আছে ইয়াৰ বিষয়ে বুলি ক'লে আৰ্টিকল নম্বৰ 324ত 324। ইয়াৰ পিছত হৈছে ৰাষ্ট্ৰীয় কন্যা তথা জীয়ৰী দিৱস কেতিয়া পালন কৰা হয়? 24 জানুৱাৰীত এই ৰাষ্ট্ৰীয় কন্যা বা জীয়ৰী দিৱস পালন কৰা হয়। আৰু ইয়াতে মই আপোনালোকক এটা কথা কৈ দিওঁ যে এই 2018ত এটা স্কিম লঞ্চ কৰা হৈছিলে, যিটো কোৱা হৈছে SAG। এই তাৰিখটোত বিশেষকৈ 24 জানুৱাৰী 2018ত SAG অৰ্থাৎ স্কিম ফৰ এডলচেণ্ট গাৰ্ল, স্কিম ফৰ এডলচেণ্ট গাৰ্ল। আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে ইছৰোৰ বৰ্তমান অধ্যক্ষ কোন? ইছৰোৰ অধ্যক্ষ বা চেয়াৰমেন হৈছে K. শিৱান। আৰু এওঁ প্ৰথমতে বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰৰ অধ্যক্ষ আছিলে, তাৰ পৰা তেওঁ ইছৰোলৈ চেয়াৰমেন হিচাপে নিযুক্ত হয়। আৰু K. শিৱান, ইয়াৰ নামটো এইটো চাব পাৰে, কৈলাসা ভাদিপু শিৱান। আৰু ইছৰোৰ ফুল মিনিংটো হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। ডাইৰেক্টৰেও এইগৰাকী ডাইৰেক্টৰ অৰ্থাৎ অধ্যক্ষ। মই আপোনালোকক যিটো ক'লোঁ, K. শিৱান প্ৰথমতে বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰৰ অধ্যক্ষ আছিলে, কিন্তু তেওঁ যেতিয়া এই স্পেচ চেণ্টাৰৰ পৰা বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰৰ পৰা ইছৰোলৈ অধ্যক্ষ হিচাপে আহে, তেতিয়া বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰৰ এগৰাকী নতুন অধ্যক্ষৰ প্ৰয়োজন হ'ল আৰু তেওঁ হৈছে S. সোমনাথ। বৰ্তমান তেওঁ বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰৰ অধ্যক্ষ। আৰু ইয়াতে অন্য এটা প্ৰশ্ন আহে, ইছৰোৰ হেডকোৱাৰ্টাৰ ক'ত আছে? ইছৰোৰ হেডকোৱাৰ্টাৰ আছে বেংগলুৰু, কৰ্ণাটকাত। আৰু ইছৰো স্থাপন কৰা হৈছিলে 1969 চনত, 15 আগষ্ট 1969 চনত। আৰু ইয়াক কোনে স্থাপন কৰিছিলে? তেওঁ হৈছে বিক্ৰম সাৰাভাই। মই ইছৰোৰ কথা কৈ আছোঁ, বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰটো নহয়, এইটো পিছত হোৱা। তো ইছৰোক স্থাপন কৰিছিলে বিক্ৰম সাৰাভায়ে আৰু প্ৰথম ইছৰোৰ অধ্যক্ষ তেওঁৱেই আছিলে। তো ইয়াৰ পিছৰটোলৈ আহোঁ, ৱৰ্ল্ড ইকনমিক ফৰাম ক'ত অনুষ্ঠিত হৈ গ'ল? ৱৰ্ল্ড ইকনমিক ফৰাম অৰ্থাৎ WEF, এই WEF ক'ত অনুষ্ঠিত হৈ গ'ল? যথেষ্ট নিউজত আছিলে যেতিয়া এই WEF হৈ আছিলে, ডাভোছত হৈছে। ডাভোছ অৰ্থাৎ ডাভোছ হৈছে ছুইজাৰলেণ্ডৰ ডাভোছত এই ৱৰ্ল্ড ইকনমিক ফৰাম হৈ গ'ল। আৰু ইয়াৰ এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আছে WEFৰ ওপৰত, আৰু ভালেকেইটা প্ৰশ্ন হ'ব। তাৰে ভিতৰত এটা হৈছে WEFৰ 2018ত যি অনুষ্ঠিত হৈ গ'ল, তাতে থিম কি আছিলে? থিমটো চাব, 2018টো আছে লাষ্টত ক্ৰিয়েটিং এ শ্বেয়াৰ্ড ফিউচাৰ ইন এ ফ্ৰেকচাৰ্ড ৱৰ্ল্ড। 2017 এনেকুৱা আছিল, 16 এনেকুৱা আছিল, এইবোৰ নেটত চালে গোটেই পাই যাব। কিন্তু মেইন যিটো ইম্পৰ্টেণ্ট সেইটো হৈছে আমাৰ 18ৰটো, ক্ৰিয়েটিং এ শ্বেয়াৰ্ড ফিউচাৰ ইন এ ফ্ৰেকচাৰ্ড ৱৰ্ল্ড। ইয়াৰ উপৰি অন্য দুটামান প্ৰশ্ন হ'ব ইম্পৰ্টেণ্ট। চাব, WEFত ক্ৰাইষ্টেল এৱাৰ্ড দিয়া হৈছে। ক্ৰাইষ্টেল এৱাৰ্ড, এই বঁটা পোৱা আমাৰ ভাৰতীয় ব্যক্তিগৰাকী কোন? তেওঁ হৈছে শ্বাহৰুখ খান। শ্বাহৰুখ খানে WEFত ক্ৰাইষ্টেল এৱাৰ্ড লাভ কৰিছে। আৰু ইয়াতে অন্য প্ৰশ্ন হ'ব, অন্য প্ৰশ্ন মানে এই ৱৰ্ল্ড ইকনমিক ফৰাম 23 পৰা 26 জানুৱাৰীলৈ হৈছিল 2018ত। এতিয়া ইয়াতে আহিল ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ডৰ কেপিটেল কি সেইটো কৈ লওঁ মই আপোনালোকক। কেপিটেল হৈছে বাৰ্ণ আৰু ইয়াৰ কাৰেঞ্চি হৈছে ছুইচ ফ্ৰাংক। ইয়াৰ প্ৰেচিডেণ্ট হৈছে ডিডিয়াৰ বুৰখাল্টাৰ। অকণমান নামটো বেলেগ ধৰণৰ।
6 নম্বৰটো লৈ আহিছোঁ কিছুদিন আগতে ইউৰোপৰ সাংস্কৃতিক ৰাজধানী কোনখন ঠাইত বনোৱা হৈছে ইউৰোপৰ সাংস্কৃতিক ৰাজধানী বনোৱা হৈছে বালেটা নামৰ এখন ঠাইত এই বালেটা ঠাইখন হৈছে মাল্টা নামৰ এখন দেশৰ ৰাজধানী মাল্টা দেশৰ ৰাজধানী হৈছে এই বালেটা আৰু বৰ্তমান এই বালেটা ইউৰোপৰ সাংস্কৃতিক ৰাজধানী হিচাপে চিহ্নিত হৈছে বা নিৰূপিত কৰা হৈছে 7 নম্বৰটো হৈছে ভাৰতবৰ্ষৰ প্ৰথম আৱৰ্জনা গাৰ্বেজ মহোৎসৱ ক'ত অনুষ্ঠিত হৈ গ'ল এইটো স্বচ্ছ ভাৰতৰ এটা খণ্ড বুলি ক'ব পাৰি স্বচ্ছ ভাৰতৰ ওপৰত ভিত্তি কৰি এই গাৰ্বেজ আৱৰ্জনা মহোৎসৱ আয়োজন কৰা হৈছিলে তাতে আৱৰ্জনাৰে ভৰ্তি কৰা এনেকুৱা ধৰণৰ নহয় তাতে হয়তো কিবা চাফচিকুণতাৰ কাৰ্য চলিছে ছত্তীশগড়ত এইটো হৈ গ'ল এতিয়া ছত্তীশগড়ৰ বৰ্তমান চিফ মিনিষ্টাৰ কোন তেওঁ হৈছে ৰমন সিং আৰু ইয়াৰ গভৰ্ণৰ কোন আনন্দীবেন পেটেল ইয়াতে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় মই আপোনালোকক বহুবাৰ কৈছোঁ কাৰেণ্ট এফেয়াৰ সেশ্যন যদি আপোনালোকে চাইছে তাতে মই কৈছোঁৱে গভৰ্ণৰ ছত্তীশগড়ৰ গভৰ্ণৰৰ মৃত্যু হৈছে আৰু বৰ্তমান এগৰাকী অতিৰিক্ত গভৰ্ণৰে মহাৰাষ্ট্ৰৰ যিগৰাকী গভৰ্ণৰ তেওঁ ইয়াৰ গভৰ্ণৰশ্বিপটো লৈ আছে তেওঁ হৈছে আনন্দীবেন পেটেল তেওঁ এগৰাকী মহিলা 8 নম্বৰটো হৈছে NSGৰ নতুন ডিজি কোন নিযুক্ত হৈছে NSG অৰ্থাৎ নেশ্যনেল ছিকিউৰিটি গাৰ্ড যিবোৰ মন্ত্ৰী MLAৰ সুৰক্ষাত থাকে এওঁলোকৰ বৰ্তমান এই সংস্থা এই যিটো ছিকিউৰিটি গাৰ্ড আমাৰ নেশ্যনেল ইয়াৰে ডিজি ডাইৰেক্টৰ জেনেৰেল হৈছে সুদীপ লাখটকীয়া তাৰোপৰি আপোনালোকে অন্য কিছুমানৰ ডাইৰেক্টৰ জেনেৰেলৰ নাম জনাও ভাল যেনে CRPF আৰ্মি এনেকুৱাবোৰ তাৰ আগতে মই আপোনালোকক এয়াৰ চিফ জনৰ বিষয়ে কওঁ এইগৰাকী হৈছে আমাৰ বৰ্তমান ভাৰতবৰ্ষৰ এয়াৰ চিফ এওঁ কোৱা হৈছে এয়াৰ চিফ মাৰ্শ্বেল বীৰেন্দৰ সিং ধানোৱা ফটোখন সহ দেখুৱাই দিছোঁ এইটো উইকিপিডিয়াৰ এটা ফাইল 31 ডিচেম্বৰ 2016 পৰা এওঁ আমাৰ ভাৰতবৰ্ষৰ এয়াৰৰ অৰ্থাৎ বায়ু সৈন্যবাহিনী যি আছে তাৰে চিফ এইগৰাকী হৈছে সুনীল লানবা এডমিৰেল সুনীল লানবা এওঁ আমাৰ ভাৰতবৰ্ষৰ যি নাভাল ষ্টাফ আছে তাৰে চিফ 31 মে 2016 পৰা বৰ্তমানলৈ এওঁ আমাৰ ভাৰতবৰ্ষৰ নাভাল ষ্টাফৰ চিফ হৈ আছে আৰু এওঁ হৈছে জেনেৰেল বিপিন ৰাৱত এওঁ হৈছে চিফ অফ দ্য আৰ্মি ষ্টাফ 31 ডিচেম্বৰ 2016 পৰা এওঁ আমাৰ ভাৰতবৰ্ষৰ আৰ্মিৰ চিফ হৈ আছে এবাৰ আমি 9 নম্বৰ প্ৰশ্নটোলৈ আহোঁ কিছুদিন আগতে পোষ্ট অফিচ পাছপোৰ্ট সেৱা কেন্দ্ৰ এটিৰ শুভাৰম্ভণি ক'ত কৰা হৈছে পোষ্ট অফিচ পাছপোৰ্ট সেৱা কেন্দ্ৰৰ শুভাৰম্ভণি কৰা হৈছে কৰাইকলত কৰাইকল নামৰ এখন ঠাইত আৰু এই কৰাইকল ক'ত আছে কৰাইকল আছে পণ্ডিচেৰীত আৰু পণ্ডিচেৰী এখন কেন্দ্ৰীয় শাসিত অঞ্চল এতিয়া চাব পোষ্ট অফিচ পাছপোৰ্ট সেৱা POPS পোষ্ট অফিচ পাছপোৰ্ট সেৱা ইয়াৰ ফুল ফৰ্ম কেতিয়াবা এক্সামত আহি যাব পাৰে POPS মানে পোষ্ট অফিচ পাছপোৰ্ট সেৱা এতিয়া ইয়াতে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন কৈ দিওঁ মই আমাৰ ভাৰতবৰ্ষৰ সকলোতকৈ সৰু জিলা এখন আছে সেই জিলাখনৰ নাম আপোনালোকে জনাটো প্ৰয়োজন সেই জিলাখনৰ নাম হৈছে মাহে জিলা মাহে আৰু এইখন জিলা আছে পণ্ডিচেৰীত এইখন জিলা আছে আৰু আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ জিলাখন ক'ত আছে গুজৰাটত আছে গুজৰাটৰ কোচ নামৰ যিখন জিলা সেইখনেই হৈছে আটাইতকৈ ডাঙৰ জিলা বিহাৰৰ নতুন ৰাজ্যপাল কোন নিযুক্ত হৈছে বিহাৰৰ নতুন ৰাজ্যপাল নিযুক্ত হৈছে লালজী টেণ্ডন 22 আগষ্ট 2018ত 22 আগষ্টতে হয় এই ভালেকেইখন ৰাজ্যৰ গভৰ্ণৰ চেঞ্জ হৈছে অৰ্থাৎ ৰাজ্যপাল চেঞ্জ হৈছে আৰু ইয়াৰ লগে লগে মই গোটেইকেইখনৰ কৈ দিছোঁ উত্তৰাখণ্ডৰ সলনি হৈছে উত্তৰাখণ্ডৰ বৰ্তমান বেবী ৰাণী মাৰিয়া আৰু উত্তৰাখণ্ডৰ চিফ মিনিষ্টাৰটো কৈ দিওঁ ত্ৰিবেন্দ্ৰ সিং ৰাৱত জম্মু কাশ্মীৰৰ চেঞ্জ হৈছে জম্মু কাশ্মীৰৰ বৰ্তমান হৈছে সত্যপাল মালিক আৰু জম্মু কাশ্মীৰৰ বৰ্তমান চিফ মিনিষ্টাৰৰ চিটটো ভেকেণ্ট হৈ আছে গভৰ্ণৰ ৰুল চলি আছে তাতে মেঘালয়ৰ সলনি হৈছিলে মেঘালয়ৰ বৰ্তমান তথাগত ৰয় আৰু মেঘালয়ৰ বৰ্তমান চিফ মিনিষ্টাৰ হৈছে কনৰাড চাংমা তেওঁ 6 মাৰ্চ 2018ত ইলেক্টেড হৈছে তো এইটো যথেষ্ট ইম্পৰ্টেণ্ট মেঘালয়ৰ চিফ মিনিষ্টাৰ আৰু ইয়াৰ লগতে বাকী যিকেইখন ৰাজ্যৰ নতুনকৈ চিফ মিনিষ্টাৰ ঘোষিত হৈছে সেইটো আপোনালোকে চোৱাটো প্ৰয়োজন মই বাৰু কৈ গৈ আছোঁ যিমানখিনি পাৰোঁ ইয়াৰ লগে লগে ছিকিমৰো চেঞ্জ হৈছে ছিকিমৰ বৰ্তমান গংগা প্ৰসাদ আৰু ছিকিমৰ চিফ মিনিষ্টাৰ হৈছে পৱন কুমাৰ চামলিং আৰু পৱন কুমাৰ চামলিঙে এতিয়ালৈকে প্ৰায় 24 বছৰ চিফ মিনিষ্টাৰৰ আসনত আছে ইয়াৰ পিছতে আকৌ ত্ৰিপুৰাত বৰ্তমান গভৰ্ণৰ হৈছে কাপ্তান সিং সোলাংকি
আৰু ইয়াৰ চিফ মিনিষ্টাৰটো যথেষ্ট ইম্পৰ্টেণ্ট কাৰণ তেওঁ 9 মাৰ্চ 2018ত শপত লৈছে আৰু তেওঁ হৈছে বিপ্লৱ কুমাৰ দেৱ হাৰিয়ানাৰ চিফ মিনিষ্টাৰো সলনি হৈছে তেওঁ হৈছে সত্যদেৱ নাৰায়ণ আৰ্য়া আৰু হাৰিয়ানাৰ চিফ মিনিষ্টাৰ হৈছে মনোহৰ লাল খট্টৰ তেওঁ 2017ৰ ডিচেম্বৰ মাহত এই হাৰিয়ানাৰ চিফ মিনিষ্টাৰ হিচাপে নিযুক্ত হৈছিলে কিছুদিন আগতে হৈ যোৱা দৃষ্টিবধিৰ ৱৰ্ল্ড কাপ কোনখন দেশে জিকে দৃষ্টিবধিৰ ৱৰ্ল্ড কাপ কোনে জিকে আমাৰ ভাৰতবৰ্ষই জিকে এতিয়া ইয়াতে অন্য এটা প্ৰশ্ন হ'ব ভাৰতবৰ্ষই কাক হৰুৱাই এই দৃষ্টিবধিৰ ৱৰ্ল্ড কাপ জিকিছে ভাৰতবৰ্ষই পাকিস্তানক হৰুৱাই এই দৃষ্টিবধিৰ ৱৰ্ল্ড কাপ জিকিছে এইবাৰ প্ৰশ্নটো হৈছে চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ক'ত অনুষ্ঠিত হৈ গ'ল চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ অনুষ্ঠিত হৈ গ'ল লক্ষ্ণৌ ক'ত আছে উত্তৰ প্ৰদেশত আৰু ইয়াতে অন্য এটা প্ৰশ্ন হ'ব পাৰে এই যি আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ইয়াৰে 3 নম্বৰখন ক'ত অনুষ্ঠিত হৈছিলে 3 নম্বৰখন অনুষ্ঠিত হৈছিলে চেন্নাইত এতিয়া উত্তৰ প্ৰদেশৰ কথা কওঁ মই উত্তৰ প্ৰদেশৰ বৰ্তমান চিফ মিনিষ্টাৰ হৈছে যোগী আদিত্যনাথ আৰু গভৰ্ণৰ হৈছে ৰাম নাইক এইবাৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষ অষ্ট্ৰেলিয়ান সংগঠনত কেই নম্বৰ সদস্য হৈছে অষ্ট্ৰেলিয়ান গ্ৰুপ বা অষ্ট্ৰেলিয়ান সংগঠন নামৰ এটা গ্ৰুপ আছে আৰু তাতে ভাৰতবৰ্ষই জইন কৰি ভাৰতবৰ্ষ হৈছে বৰ্তমান 43 নম্বৰ সদস্য পাব্লিক ক্লাউড পলিচিৰ শুভাৰম্ভণি কৰিব লোৱা প্ৰথমখন ৰাজ্য কোনখন পাব্লিক ক্লাউড অৰ্থাৎ এই পাব্লিক ক্লাউডটো কি য'ত চৰকাৰে তেওঁলোকৰ বিভিন্ন ইম্পৰ্টেণ্ট ডাটা আপলোড কৰি থাকে আমি যেনেকৈ অ'টত গুগলত ক'ৰবাত কৰি থাকোঁ ঠিক তেনেকৈ ইয়াতে চৰকাৰী ডাটা আপলোড কৰা হয় তো মহাৰাষ্ট্ৰই এই পাব্লিক ক্লাউড পলিচিৰ শুভাৰম্ভণি কৰিছে মহাৰাষ্ট্ৰৰ বৰ্তমান চিফ মিনিষ্টাৰ হৈছে দেৱেন্দ্ৰ ফাডনৱিছ আৰু গভৰ্ণৰ হৈছে চি বিদ্যাসাগৰ ৰাও ইয়াতে মই অলপ আগতে আপোনালোকক এটা তথ্য অকণমান ভুলকৈ দিয়া যেন হ'ল কি হৈছে আনন্দীবেন পেটেল তেওঁ প্ৰকৃততে মহাৰাষ্ট্ৰ নহয় মধ্য প্ৰদেশৰহে হয় যিটো ইয়াতে আছিল 7 নম্বৰ প্ৰশ্নটো ভাৰতবৰ্ষৰ আৱৰ্জনাৰ এই মহোৎসৱ ছত্তীশগড় যে হৈছিল ছত্তীশগড়ৰ অতিৰিক্ত গভৰ্ণৰৰ ভাৰ লৈ আছিলে আনন্দীবেন পেটেল আৰু তেওঁ হৈছে মধ্য প্ৰদেশৰ গভৰ্ণৰ মহাৰাষ্ট্ৰ নহয় এইটো মধ্য প্ৰদেশ হ'ব লাগে তো এইটো আপোনালোকে যদি লিখিছে শুদ্ধ কৰি ল'ব তো এতিয়া আমি অন্য এটা প্ৰশ্নলৈ যাওঁ এইটো লাষ্ট প্ৰশ্ন হ'ব আই ক্ৰিয়েট চেণ্টাৰ ক'ত স্থাপন কৰা হৈছে আই ক্ৰিয়েট চেণ্টাৰ স্থাপন কৰা হৈছে আহমেদাবাদ ক'ত আছে গুজৰাটত আছে এতিয়া ইয়াতে এটা প্ৰশ্ন হ'ব পাৰে যে এই আই ক্ৰিয়েট চেণ্টাৰটো কোনে উদ্বোধনী কৰিছে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইটো উদ্বোধনী কৰিছে বা স্থাপন কৰিছে কিন্তু এইটো উদ্বোধনী কৰোঁতে অন্য এখন দেশৰ প্ৰাইম মিনিষ্টাৰ এজন আমাৰ ভাৰতবৰ্ষলৈ আহিছিলে আৰু তেওঁৰ লগত নৰেন্দ্ৰ মোদীয়ে এইটো স্থাপন তথা উদ্বোধনী কৰে তেওঁ হৈছে ইজৰাইলৰ প্ৰাইম মিনিষ্টাৰ বেঞ্জামিন নেতানিয়াহু ভাৰতবৰ্ষলৈ আহিছিলে আৰু তেতিয়া গুজৰাটৰ আহমেদাবাদত এইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই একেলগে উদ্বোধনী কৰে আৰু গুজৰাটৰ বৰ্তমান চিফ মিনিষ্টাৰ কোন বিজয় ৰূপানী আৰু গভৰ্ণৰ হৈছে ওম প্ৰকাশ কোহলি OP কোহলি তো আমাৰ আজিৰ সেশনটোত এইকেইটা প্ৰশ্নৰ উত্তৰে আছিলে আপোনালোকে ভিডিঅ'টো লাইক কৰিব লগতে আপোনালোকৰ যিমানবোৰ বন্ধু বান্ধৱী আছে হোৱাটছআপ ফেচবুকত সকলোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও অসমীয়াতে প্ৰিপাৰেশ্যন কৰিব পাৰে একচুৱেলি কি হয় বহুতে মোক আপত্তি কৰিছে যে আজিকালিনো কোনে অসমীয়াত কম্পিটিটিভ এক্সাম দিয়ে কিন্তু সেইটো কথা নহয় আপোনালোকে ইংৰাজী বা হিন্দী বহু ইউটিউব চেনেল পাব কিন্তু অসমীয়াত নাপায় এনেই হওক আপোনালোকে অসমীয়াত এবাৰ শুনি লওকচোন ইংৰাজীত আপোনালোকে এনেই লিখিব পাৰিব আপুনি প্ৰশ্নটো দেখা পায়ে এইটো মনত পৰি যাব যে অসমীয়াত হ'লে কিমানখিনি সুবিধা হয় কিন্তু হিন্দীত হ'লে অলপ হ'লেও অসুবিধা হ'ব মাতৃভাষাটোৰ সোৱাদেই বেলেগ তো আপোনালোকে এই ক্ষেত্ৰত মোক বিশেষ আপত্তি কৰি নাথাকিব ইংৰাজীত দিয়ক কৰি মই যিমানখিনি ইংৰাজীত দিওঁ সেইখিনি ইংৰাজীতে দি থাকিম আৰু যিমানখিনি অসমীয়াত দিওঁ সেইখিনি অসমীয়াতে দিম মই লগে লগে যিমানবোৰ শব্দ আছে অসমীয়া শব্দ সেইবোৰ ইংৰাজীটো কৈ গৈ থাকিম যিমানখিনি পাৰোঁ তো আজিলৈ ইমানখিনিয়েই ধন্যবাদ